Good morning, friends. তো ৰাতিপুৱা পূজা কৰা হৈ গ'ল। তো এয়া ল'ৰাক স্কুলত থ'ব যাব ওলাইছোঁ। এয়া ল'ৰাও ৰেডি হৈছে। স্কুলত যোৱাৰ আগতে বিছনাখন অলপমান ভাল কৰি যাওঁ। আহি কেনেতে ৰান্ধাতে মানে ব্যস্ত হৈ থাকিম। যোৱাৰ আগত সৰু ল'ৰাটোক অলপমান আমি কলাত ল'লোঁ, মানে সিও যাব খোজে দাদাক থ'বৰ কাৰণে। তো স্কুটিত দিগদাৰ হয় ন, সি সৰু আছে এতিয়া। এতিয়া ৰান্ধিব লাগিব। এই যে সৰু পনীৰ আনিছোঁ, মানে ঘৰত বেছি মানুহ নাইতো, সেইকাৰণে সৰুটোৱে আনিছোঁ। আজি কিবা পূৰ্ণিমা হয়, সেইকাৰণে মানে নিৰামিষ হ'ব আমাৰ ঘৰত। মন্দিৰত ভোগ দিব, পায়স বনাব আৰু পনীৰ বনাম। চাই থাকক। ভাত বহাই দিলোঁ। তো চফাৰ কভাৰবিলাক গোটেই ধুই দিছোঁ। কভাৰবিলাক গোটেই মানে কালি ধুই দিছোঁ, কালি আৰু ভিডিঅ' বনোৱা নহ'ল। আজি শুকাইছে, অলপমান পিছত মানে পাৰি আছোঁ, মানে ৰন্ধা বঢ়া শেষ হ'ল, তাৰপিছত ঘৰৰ কামত লাগিম। কাপোৰ কালি ধুইছিলোঁ, আজি শুকাইছে। কালি মানে আবেলি ধুইছিলোঁ তো, সেইকাৰণে কালি মানে শুকোৱা নাই, আজি শুকাল। এইবিলাক লৈ যাম ঘৰত। ৰ'দ ৰ'দ দিছে। এইবিলাক থাকোঁ ইয়াতে, পিছত ভাজ কৰিম। ইয়াতে পনীৰৰ তৰকাৰীটো হৈ আছে আৰু ইয়াতে পাপৰ ভাজিম।
এতিয়া কাটিম, এইটো ভাজা হ'ব। তো ভাত বনোৱা কমপ্লিট আৰু এতিয়া পাকঘৰটো চাফাই কৰা নাই, ভাত বনোৱা হৈ কেনে মানে কাপোৰটো ধুলোঁ আগত, মানে ৰ'দ গ'লেতো আৰু নুশুকাব ন। দেখিছেনে, এইটো অলপমান আজি চেঞ্জ কৰিম, মানে অলপমান চফাবিলাক মানে ইফাল সিফাল কৰিম আৰু চকেজটো ইয়াতে থাকিব, মানে চকেজটো ইয়াতে ভাল লাগে আৰু এই টেবুল আৰু এই চফাবিলাক অলপমান ওলট পালট কৰিম। দিছিলোঁ, ভাল লগা নাই সেইকাৰণে আৰু চেঞ্জ কৰিম। তো ফাইনেলি এনেকুৱা হ'ল, কেনেকুৱা লাগিছে জনাব। তো এতিয়া ঘৰৰ কাম কৰি এতিয়া পাকঘৰত সোমাইছোঁ, পাকঘৰবোৰ চাফা কৰিম, মানে এই ৰেকটো চাফা কৰিম। তো এই যে হল চাফা, মানে বাচনবিলাক এতিয়াও থোৱা নাই, থ'ম লাহেকৈ। এতিয়া আহিলোঁ ঘৰ মচিব।
গা পা ধুই মানে আজৰি হ'লোঁ, ভাত খালোঁ। ভাত খাই এতিয়া ল'ৰাক টোপনি পঠাম। এই যে মোৰ কাৰণে ৰখি আছে, মই ভাত খাই আছোঁ। কৈ আছে কি তুমি আহিলেহে মই টোপনি যাম বুলি কৈ আছে। তো এতিয়া ল'ৰাক টোপনি পঠাওঁ আৰু ডাঙৰ ল'ৰাকো ল'ব যাব লাগিব স্কুলৰ পৰা। তো চাই থাকক। তো ৰেডি হ'লোঁ, বাবুক স্কুলত আনিব যাম এতিয়া। 3টা বাজিলে, 3টা পাছত ছুটি হয়। তো এতিয়া যাওঁ। বাই বাই। তো এতিয়া সন্ধিয়াৰ সময়ত ল'ৰাক কিতাপ পঢ়াই দি আছোঁ। তো ভিডিঅ'টো সেইখিনিতে। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।